মই টেচ কৰি চাই দিবা হে এইফালে আমি কেৰাহীটো পাতি লৈছোঁ গৰম হওক অলপ এইফালে আমাৰ মায়ে কাটি আছে নহৰু আৰু আদা আৰু পিঁয়াজ আৰু আদা আজি আমি বনাবলৈ গৈ আছোঁ সকলোৰে ফেভৰেট লাই আৰু গাহৰি আঞ্জা আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব এইফালে আমাৰ মায়ে থেতিলাই লৈছে আদাখিনি থেতিলাই লৈছে আৰু নহৰু পিঁয়াজ কাটি লৈছে এইফালে আমি ধনিয়া লৈ লৈছোঁ তেলখিনি দি দিওঁ লাহেকৈ কেৰাহী গৰম হৈ গ'ল ঐ পিঁয়াজ এইটো কাটি দে কয় পিঁয়াজ নহৰু বাকীবিলাক বস্তুবিলাক দি দিছোঁ পিঁয়াজখিনি হৈ গ'ল এতিয়া আমি দি দিম আমাৰ গাহৰি মাংসখিনি नमक हल्दी रेड चिली দি দিছোঁ অকণমান গৰম মছলা এতিয়া ভালদৰে মিলাই ল'ম আমি মাংসখিনি সিজি আছে আৰু 10 মিনিটৰ পাছত আমি মাংসখিনি চাম ভালদৰে সিজি ল'ব দিওঁ আৰু মাজতে কমেণ্ট কৰিব কি মানে আপোনালোকৰ কাৰ কাৰ গাহৰিটো ফেভৰেট আৰু লাই শাকৰ লগতনো কাৰ কাৰ ফেভৰেট জনাবচোন এটা ভালদৰে সিজিবৰ বাবে আমি ঢাকনাখন মাৰি দিওঁ 10 মিনিটৰ বাবে সিজক ভালদৰে তাৰপিছত আকৌ আমি খুন্দি চাম এতিয়া আমি লাই শাকখিনি দি দিম লাই শাকখিনি ধুনীয়াকৈ মিলাই লওঁ সব এডজাষ্ট কৰা হৈ গ'ল এতিয়া আমি আকৌ 10 মিনিট বাবে ভালদৰে সিজি লওক লাই শাক আলু আকৌ আমি 10 মিনিটৰ পাছত চাম এইফালে মজাকৈ সিজি আছে চেক কৰি লওঁ ৰখিব একবাৰ খনাই দিওঁ আৰু অকণমান সিজিবলৈ আছে লাই শাকখিনি আৰু অকণমান সিজি লওক 5 মিনিটমান তাৰপিছত আকৌ দেখা আপোনালোকক এতিয়া ধনিয়া পাত অকণমান ছটিয়াই দিওঁ ধনিয়া পাত অকণমান দি দিলোঁ যাতে গোন্ধটো ধুনীয়া আহে ধনিয়া দিম
লাষ্টত অকণমান মই আন্দা দি ফিনিচিং দি দিওঁ। আন্দাখিনি অকণমান লাষ্টত দিয়াটো ভাল বুলি ভাবোঁ আৰু মই